बिधानसभा बियाब आरो खैराबारि बिटिसि बियाबनि दोंसे जर'खा लामा हान्थामेला खालामनायनि मुङाव गोबां जेंनाजों भुगिबोनांदों भुयाकाट ओनसोलनि रायजो राजाफोरा टंला सिफाजार लामानिफ्राय भुयाकाट गोजौ फरायसालि फोनांजाबग्रा लामानि गाज्रि थासारिया बोसोर नाङैनो भुयाकाटनि रायजो राजाफोरखौ जेंनायाव खोख्लैबोदों। ओनसोलनि रायजो राजाफोरा अजद होनाय बायदिब्ला सरकार फैयो आरो थाङो, नाथाय बे जर'खा लामाया दिनैसिमबो जौगाखाङाखै। बिसायख'थिनि समाव गासैबो दोलोनि दैदेनगिरि मावफारियाफोरा भुयाकाट गनकपारा लामाखौ लानानै खोथा होयो, नाथाय बिसायख'थि जोबलांबानो गासैबो खोथाखौ बावजोबो सुबुं थान्दैफोरा, जायनि थाखाय गोबां जेंनाफोरजों मोगा-मोगि जाबोनाङो फरायसालियाव थांग्रा फरायसा आरो ओनसोलनि रायजो राजाफोरा। बे लामाखौ बोसोरफ्रोमबो गनकपारा ओनसोलनि रायजो राजाफोरा लुफामफिननानै हान्थिबोनो गोनां जाबोदों। बेनिखायनो ओनसोलनि रायजो राजाफोरा बे लामाखौ थाबैनो फाक्का खालामनांगौनि थाखाय सरकारनिसिम दाबि दैखांदों। সমাজেৰে ভুয়াঘাট হাইস্কুললৈকে যোৱা এই পথটি আজি 15 বছৰ ধৰি চৰকাৰৰ তৰফৰ পৰা কোনো মেৰামতি ব্যৱস্থা কৰা হোৱা নাই। যিসকল জনপ্ৰতিনিধি আছে সেই জনপ্ৰতিনিধিসকলক বাৰম্বাৰ আমি অনুনয় বিনয় কৰা স্বত্তেও কোনো গুৰুত্ব দিয়া এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই। যোৱা যি বিটিএসি ইলেকশ্যন হৈছিল সেই বিটিএসি নিৰ্বাচনত আমাৰ বিজেপিৰ প্ৰাৰ্থী ভৱেন্দ্ৰ বড়ো তেওঁৰ এটা নিৰ্বাচনী ইছ্যুৱে আছিল যে মই জিকাৰ লগে লগে প্ৰথম অৱস্থাত আপোনালোকৰ এই ৰাস্তাটি পকীকৰণৰ ব্যৱস্থা কৰি দিম, কিন্তু নাই। এতিয়া আমি তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ, তেওঁ বিভিন্ন ৰাজহুৱা সভাত কিছুমান ৰাস্তাৰ নাম উল্লেখ নকৰা নহয়, কিন্তু আমাৰ এই ৰাস্তাটিৰ নাম তেওঁৰ মুখত কোনো কাৰণতে উল্লেখ হোৱা আমি শুনিবলৈ পোৱা নাই। গতিকে এইটো দুৰ্ভাগ্যজনক বিষয়। BPFৰ যিটো মানে বিটিচিৰ ৰাজত্ব 17 বছৰ হৈ গ'লে, এই 17 বছৰত ইয়াৰ এচপৰা মাটিও নপৰিল। কেৱল মাত্ৰ অসম গণ পৰিষদৰ তেতিয়া MLA আছিল মুকুন্দৰাম চৌধুৰী। এই মুকুন্দৰাম চৌধুৰীয়ে আজি 15 বছৰ আগত 5 লাখ টকাৰ এটা অনুদান দিছিল। এই 2 কিলোমিটাৰ ৰাস্তা এটাত 5 লাখ টকাৰ মাটি কামে কি হ'ব? তথাপিতো ৰাইজৰ নিজৰ শ্ৰম ইয়াত নিয়োগ কৰি কিছু মেৰামতি কৰি আজিলৈকে চলি আহিছিল, কিন্তু আজি যোৱা 3 বছৰ ধৰি এই পথটিৰে যোগাযোগৰ কোনো সুচল ব্যৱস্থা নোহোৱাত ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী ভুয়াঘাট হাইস্কুললৈকে যায়, বনগাঁৱৰ পৰা আহে, বজাৰ বালিচাৰাৰ পৰা আহে, সেইসকল ছাত্ৰ ছাত্ৰী এই ৰাস্তাটিৰে ভুয়াঘাট হাইস্কুললৈকে যায়। গতিকে বাৰিষা হোৱাৰ লগে লগে তেওঁলোকৰ যি দুৰ্যোগৰ সীমা নাই, কোনোবাই বাগৰি পৰে, কোনোবাই হাত ভৰিত দুখ পায়। গতিকে এনে এটা অৱস্থাত আমি চলি আছোঁ। গতিকে উপায়হীন হৈ আমি এই চুবুৰী ৰাইজে, কিছু সংখ্যক ৰাইজে আহি এই পথটি যোৱাবাৰো মেৰামতি কৰিছোঁ, আকৌ এইবাৰো মেৰামতি কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। এতিয়া দুৰ্ভাগ্যজনক বিষয় এইটোৱে যে আমাৰ আজিৰ তাৰিখত বিভিন্ন অঞ্চলত যদি আমি চকু ফুৰাওঁ, এই চুবুৰী বা এই পদসমূহ পকীকৰণ পৰ্যায়ক্ৰমে হৈ আহিছে, কিন্তু আমাৰ এই ভুয়াঘাট অঞ্চলত বা এই ৰাস্তাটি অতি মানে পুৰণা ৰাস্তা, যে ইয়াত নামখলাৰ ঝাৰগাঁও অঞ্চলৰ পৰা, গাজবাৰী বেজবাগুটি অঞ্চলৰ পৰা টঙলা যিহেতু আমাৰ ব্যৱসায়িক কেন্দ্ৰ, এই টঙলালৈকে যিসকল মানুহ অহা যোৱা কৰে এই ৰাস্তাটোৰে আমি পূৰ্বৰ পৰা দেখিছোঁ আৰু আজিৰ তাৰিখলৈকে এই ৰাস্তাটোৰে অহা যোৱা কৰে। কিন্তু এই ৰাস্তাটোৰ ওপৰত চৰকাৰৰ কিংবা জনপ্ৰতিনিধিৰ বা আমাৰ যি VCDC এই কাৰোৱেই তাৰমানে ইয়াত গুৰুত্ব আমি আজিৰ তাৰিখলৈকে পৰিলক্ষিত হোৱা নাই। আমি ভাবিছোঁ যে এই BTCত বা আমাৰ যিসকল জনপ্ৰতিনিধি এইসকলে আমাক মাহিয়াই দৃষ্টিৰে চাই আহিছে। এই যিহেতু মানুহখিনি আমি একেবাৰে সাধাৰণ হোজা, আৰু এই হোজা আৰু সাধাৰণ মানুহখিনি সুযোগ গ্ৰহণ কৰি আমাক এই ধৰণে দুৰ্যোগ ভোগাই আহিছে। গতিকে আমি আৰু কি ক'ম, যে দুখেৰে আৰু ক্ষোভেৰে আমি কৈছোঁ, তথাপি আমি আশা ৰাখিছোঁ 2022-2023 सोलोंथाइ बोसोरनि थाखाय चिरां जिल्लानि बेंटलाव थानाय मोनसिम सिब्राय इंलिश स्कुलाव नार्सारिनिफ्राय थाखो 8 सिम फरायसाफोरनि मुं थिसननाया सोलिगासिनो। बे फरायसालियाव हौवासा आरो हिन्जावसाफोरनि आलादायै थानायनि राहानि थाखाय हस्टेलनि खाबु दङ। गोजौ सोलोंथाइ लानाय रोंगौथि गोनां आरो मोजां फोरोंथाइ मोननाय फोरोंगिरिफोरनि गेजेरजों बे स्कुलाव फरायसाफोरनो सोलोंथाइ होनाय जायो। Computer and Science Laboratory, Games and Sports, Physical Education, Smart Class, Art and Music Class, Coaching आरो टिउसननि खाबुखौ बे स्कुलाव मोननो हागोन। गोग्गो आरो गुन गोनां सोलोंथाइ मोनहोनायनि थाखाय मोनसिम सिब्राय इंलिश स्कुलाव मुं थिसननायनि खाबुखौ लादो। आबुङै मिथिनो थाखाय 99548 52542 94357 59226 आरो 60018 99387 मबाइल नम्बराव फोनांजाब खालामनो हागोन।